হেল্ল' গাইজ, সকলোৱে খানা ভিডিঅ' দি থাকে। মই ভাবিছোঁ বা মই দিওঁচোন খানা ভিডিঅ' এটা। আজি একদম দেখিছে খানাখিনি মই দেখাইছে কি খাইছোঁ। এইটো আলু পিটিকা কৰি লৈছোঁ পূৰা বহি। ৰাতিকেতো আছেই, আজি 31 যিহেতু। আজিকে তোমাৰ মাছ, তাৰপিছত য়েছ পৰ্ক, তোমাৰ লোকেল চিকেন তেনেকৈ খাম। দিনত সেইটো কাৰণে সুদাই খাইছোঁ আৰু সুদাও নহয়, ডিম এটা আছে দেখিছে। এতিয়া মই খাম, আপোনালোকে চাব। আজি মায়ে কম্পিটিশ্যন লগাব। নট কম্পিটিশ্যন দাইল লৈ লৈছোঁ পূৰা। গৰম হৈ আছে, পূৰা গৰম। ঠাণ্ডা ঠাণ্ডাকৈ ভাতবোৰ খাই ভাল নালাগে। আমাৰ ঘৰত ঠাণ্ডা দিনতো গৰম আৰু গৰম দিনতো গৰমেই হ'ব লাগিব। মানে ভাত যেতিয়া কুকাৰ খুলিব পৰা হৈ যায় আৰু লগালগ বাঢ়ি দিওঁ। ঠাণ্ডা ভাত আমাৰ ঘৰত কোনেও নাখায়। ভগৱানে ইমান সোনকালে মানুহক কেতিয়া ছাকচেছ নিদিয়ে, কষ্ট কৰিবই লাগিব। লগতে লাকখনো লাগে ছাকচেছ হ'বৰ কাৰণে। লাকখন বহুত ইম্পৰ্টেণ্ট। আজি কিছুমান মানুহে বহুত কষ্ট কৰে কিন্তু সেই অনুপাতে ফলাফলটো নাপায়। কিন্তু কিছুমানে দেখিছোঁ চুটকিত ফলাফল পাই যায়, ইমান হাৰ্ডৱৰ্ক নকৰিলেও পাই যায়। সেইকাৰণে কৈছোঁ আচলতে ভাগ্যখনো বহুত ইম্পৰ্টেণ্ট, যিটো সকলোৱে নাথাকে। এটা কথা, যদি ভাগ্যবিলাক সকলোৱে যদি ভালেই হ'লহেঁতেন তেতিয়াহ'লে দুখীয়া মানুহ নাথাকিলেহেঁতেন, চবেই ধনীয়ে হ'লহেঁতেন। সেইটোৱে আচলতে কথা, যিটো সত্যটো স্বীকাৰ কৰিব লাগিব। কষ্ট কৰি যা, যদি ভাগ্যই দিয়ে ল'বা ফলাফল, যদি ভাগ্যই দিয়ে নল'বা।